পুলিচ মাতি দিম সেইটো নহয় সঁচা কথা কোৱা পুলিচ মাতি দিম কিন্তু আহিছে আহিছে মোৰ ঘৰ অৱস্থা চাওক ইমান মোৰ আজিলৈ এচল খাট এখন গাঁও বহাই দিব বনাই দিব লাগে নালাগে আপোনালোকে কওক এই ঘৰ মোৰ অৱস্থা চাওক মোৰ ছোৱালী কলেজত পঢ়িছে কলেজত মই চিট নাপাওঁ এচল কাৰ্ডৰ কাৰণে অৰুণোদয় আঁচনি আহিছে অৰুণোদয় আঁচনি মোৰ জব কাৰ্ড আছে জব কাৰ্ডৰ মই পইচা নাপাওঁ আৰু চৰকাৰক যে আমি বিজেপি চৰকাৰক ভোট দিছোঁ পদুম ফুলত চৰকাৰ খালি ভেকচিনটোহে মোক পোৱা দায়িত্ব নেকি কথাটো হ'লে নহয় আপোনালোকে ভাবি চাওক আপোনালোকে দৰমহা পাই কাৰণে আপোনালোকে চলি আছে মই দিন হাজিৰা নকৰিলে মই চলিব না মই ডি চি ওচৰত গৈছিলোঁ সত্য তাৰপিছত মই তাতো সাংবাদিকৰ ওচৰত গৈছিলোঁ মোক কথাখিনি জনাই ল'ম ভেকচিন মই ল'ম কিন্তু মোৰ প্ৰাপ্যখিনি মোক দিব লাগিব চৰকাৰৰ পৰা মই এইখিনি প্ৰাপ্য হয় না নহয় গতিকে মই ভেকচিন লোৱাটো ডাঙৰ কথা নহয় মোৰ মতাটোও লৈছে মোৰ মতাটো 5 দিন য'ত পৰি আছে মই গোটেই 100 টকা মই ধাৰ বিচাৰি ফুৰিছোঁ মানুহৰ ওচৰত মই চলিব মানে মই পানী এতিয়া আপোনালোকে চাওকচোন বস্তা পাই পাই মোৰ ছোৱালীজনী পঢ়ে বস্তা পাই পাই মোৰ ঘৰত এখন ভাল বিচনা নাই ইয়াত টিং কিনি চাওঁ এয়া হেৰি লগৰ ঘৰ বনোৱা এয়া নতুন টিং লগাইছি পুৰণা টিংখিনি খুলি দিছি গামবোৱা ঘৰৰ পৰা গামবোৱা দাদাকৰ ঘৰৰ পৰা মই 1500 টকা দি কিনি আনিছোঁ ইয়াত টিং গতিকে চৰকাৰে যে সেইখিনি ব্যৱস্থা নকৰে দুখীয়া মানুহক মোক খালি ভেকচিনটোহে মোক প্ৰদান কৰে নেকি চৰকাৰে আপোনালোকে ভাবি চাওক আপোনালোকৰ ডিউটি কৰিছে আপোনালোকৰ একো দুখ নাই চৰকাৰে যিটো নিয়ম মাৰি কৈছে ময়ো মানিম মই ল'ম ভেকচিন মই মাছ মাৰিয়ে যাম কিন্তু মই দিন হাজিৰা কৰি খোৱা মানে মোৰ মাটি এক লোচা নাই বহা ভেটিটো বাঢ়িয়ে মই ছোৱালী এটা সদায় 200 টকা মই কলেজ যাবৰ কাৰণে দিব লাগে মই ইমান মানে দুভগীয়া মানুহ মোৰ ঘৰতে এদিকে কুকুৰ সোমালে সেদিকে ওলাই যায় গতিকে আজিলৈ মোৰ ৰেচন কাৰ্ড এখন নাই কাৰেণ্টটো পাইছোঁ কাৰেণ্টটো শনিবাৰে কাটি লৈ গ'ল এতিয়া মানে এইখিনি বস্তু পালেহে আপুনি মই এইখিনি বস্তু পালে মই তেতিয়া মই বেজি নিজে যাই পেলাই ল'ম ভেকচিনটো লগোৱা তেতিয়া মই ল'ম এতিয়া ডিচিৰ ওচৰত গৈছিলোঁ মই গৈছিলোঁ কি বুলি ক'লে ডিচি আজি বন্ধ মই তাৰপিছতে ৰেচন কাৰ্ডৰ হেৰি এখন লিখি আনিছোঁ এয়া যা বহীখন আনিছোঁ পুলিচৰ নম্বৰ মই লিখি আনিছোঁ তাত বেনাৰ এখন মাৰি থৈ দিছে মই নিজে পুলিচৰ হেৰি মই বহী আনিছোঁ মই উলিয়াই দিম মই লিখিব পঢ়িব জানো মই ইমান অবুজ ছোৱালী নহয় কাৰণ কিয় মই ইমান দুখীয়া মানুহ মোৰ খেতি মাটি এক লোচা মাটি নাই মই গুৰিয়াই মিয়াই হাজিৰা কৰি ফুৰিব লাগে মই এতিয়া আগতীয়াকৈ লগৰ পইচা আনি থৈ দিছোঁ চয়িব বুলি কয় গুৰিয়াটোৰ নাম তাৰ পৰা মই এতিয়া 1000 টকা আনি থৈ দিছোঁ ধান কাটি দিম বুলি মই হাজিৰা কৰি দিবই লাগিব মোৰ ছোৱালীজনী এডমিশ্যনৰ কাৰণে কিন্তু পইচা নল'লে কলেজত চিট নাপায় হায়াৰ ছেকেণ্ডেৰীত গৈছোঁ তাতো কৈছোঁ ৰেচন কাৰ্ড নহ'লে মোৰ ছোৱালীজনীয়ে চিট নাপায় আজি মই ইমান চৰকাৰ চাউল দি